হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু কেনজেটি ষ্টাডি চেণ্টাৰ। আজি বেঞ্চাৰ স্কুল সম্বন্ধে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰিব। এতিয়া ক'বলগীয়া কথাটো হ'ল, অসমৰ যিসমূহ বেঞ্চাৰ বিদ্যালয় আছে, কিছু সংখ্যক বিদ্যালয় প্ৰাদেশিকৰণ হ'বলৈ গৈ আছে, কিন্তু বাকী থকা বহু যোগ্য বিবেচিত স্কুলসমূহ প্ৰাদেশিকৰণ আওতাৰ পৰা বাহিৰত পৰিছে। সেইসমূহ বিদ্যালয়ৰ কাৰণে অসম চৰকাৰে কি কৰিছে? যোৱা ২৭ তাৰিখত যি মিটিঙত এখন আলোচনা কৰা হৈছিলে বা যি কেবিনেটৰ সিদ্ধান্ত হৈছিলে, সেই সিদ্ধান্তৰ সমূহৰ পৰা এটা কথা ক'ব পাৰি যে অসমত মাত্ৰ যিসকল 2017 চনৰ এক্টৰ ভিতৰত আছে, সেইসমূহ বিদ্যালয়ৰ কাৰণেহে কিবা এটা কম্প্ৰমাইজ কৰিছে। ধৰি লওক, সেইসকল বিদ্যালয়ৰ যদি এনৰলমেণ্টৰ প্ৰব্লেম আছিলে বা ডাইস্কটৰ প্ৰব্লেম আছিলে, ঠিক তেনেকুৱা ধৰণৰ কিবা বিসংগতি, সৰু সুৰা বিসংগতিৰ ফলতহে সেইসমূহ বিদ্যালয় অন্তৰ্ভুক্ত হ'ব। কিন্তু বাকী যিসমূহ যোগ্য বিবেচিত স্কুল আছে, যেনেকুৱা ধৰক ষ্টুডেণ্টৰ ক্ষেত্ৰতেই হওক, কিন্তু তেনেকুৱা কোনো ধৰণৰ সমস্যাৰ সমাধান এই মুহূৰ্তত অসম চৰকাৰে কৰা নাই। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে যিসমূহ যোগ্য বিবেচিত বিদ্যালয়, সেই বিদ্যালয়সমূহ ষ্টুডেণ্টৰ কাৰণে মাত্ৰ ষ্টুডেণ্টৰ আক্ৰান্ত হোৱাৰ ফলত তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। গতিকে সেই যি ২৭ তাৰিখৰ যি মিটিং আছিলে, সকলোৱে আশা কৰিছিলোঁ যে ষ্টুডেণ্টটো সংশোধন হ'ব আৰু ১/১/২০০৬ চনৰ যিটো ষ্টুডেণ্ট ধৰিছিলে, সেই ষ্টুডেণ্টটো নোহোৱা হৈ বহু যোগ্য বিবেচিত স্কুলসমূহ প্ৰাদেশিকৰণ তালিকাত অন্তৰ্ভুক্ত হ'ব। কিন্তু সেয়া দেখা নগ'ল। যদিও সেই মিটিংখন আধাতে সীমাবদ্ধ কৰি বা সমাপ্ত কৰি আগন্তুক ৪ ডিচেম্বৰ তাৰিখে পুনৰ এটা কেবিনেট বহাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিম আৰু সেই ৪ তাৰিখৰ ভিতৰত যাতে ষ্টুডেণ্টৰ সমস্যাটো সমাধান হৈ বহু যোগ্য বিবেচিত স্কুলসমূহ প্ৰাদেশিকৰণৰ আওতালৈ আহে, তাৰেই কামনা কৰিম। আৰু এই বেঞ্চাৰ স্কুলসমূহ কিয় প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব লগা হৈছে, তাৰ বাবে প্ৰধান মূলত দায়ী কোন, সেই মানুহজন আৰু যিসকল ব্যক্তিয়ে সেই 2017 এক্টখন বনাইছিলে, তাত মাত্ৰ RC জৈন ছাৰ আৰু মাত্ৰ এজন মানুহ লগত লৈ সেই আইনখন বনাইছিলে, যাতে বহু স্কুলসমূহ প্ৰাদেশিকৰণ তালিকাৰ পৰা বঞ্চিত হয়। তেনেকুৱা এটা মনোভাৱৰ লৈ সেই 2017 চনৰ এক্টখন বনাইছিলে। গতিকে এই বেঞ্চাৰ বিদ্যালয়সমূহৰ কাৰণে চৰকাৰৰ সদিচ্ছা প্ৰকাশ কৰি যাতে অতি সোনকালে প্ৰাদেশিকৰণ কৰে, তাৰ ব্যৱস্থা কৰে। গতিকে মই এই অসম চৰকাৰক এই ভিডিঅ'টোৰ জৰিয়তে এটাই অনুৰোধ জনাম, যাতে ষ্টুডেণ্টৰ আক্ৰান্ত হোৱা বিদ্যালয়সমূহৰ ষ্টুডেণ্টটো সংশোধন কৰি যাতে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰে। আৰু বেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত যি হেমাহিৰ সৃষ্টি হৈছে, কিয় হেমাহিৰ সৃষ্টি হৈছে, এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই অৱগত কৰাম, আৰু সেই ভিডিঅ'টো আপোনালোকে এতিয়া চাওক। কনিষ্ঠ সহায়ক পদৰ নিযুক্তি বাতিলৰ পিছতেই পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। এটা বিশেষ চক্ৰই শিক্ষা সংসদক ধ্বংস কৰাৰ চক্ৰান্ত ৰচাৰ গুৰুতৰ অভিযোগ উঠিছে। আৰু এই চক্ৰটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ অভিযোগ উঠিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ বিৰুদ্ধে। দিছপুৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদ মূৰত লৈ ৰমেশ চান্দ জৈনে শিক্ষা সংসদ ধ্বংসৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উঠিছে। কিন্তু কি কাৰণত ৰমেশ চান্দ জৈনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ? চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। ষড়যন্ত্ৰ। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ধ্বংসৰ নিকৃষ্ট ষড়যন্ত্ৰ। এজন প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদত শিক্ষা সংসদৰ কাম কাজত ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ অবাধ হস্তক্ষেপ। শিক্ষা সংসদৰ ৩১টা কনিষ্ঠ সহায়কৰ নিযুক্তি বাতিলৰ পাছতেই সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইৰ বিস্ফোৰণ। চৰকাৰৰ সিদ্ধান্তটো একপক্ষ, তেওঁলোকে ৰমেশ জৈনে যিটো কৈছে সেইটোকে মানি লৈছে। বেলেগৰ হতুৱাই তদন্ত কৰিলে এইটো ৰিপৰ্ট নাহে। আই এম কনফিডেণ্ট। মই ক'লে যে কাউন্সিল জহন্নামে যাব। য়েছ, খেদিবৰ কাৰণেতো কোৰ্ট চলি আছে, 3টা কোৰ্ট হেৰি আছে। চান্স নাপালোঁ বুজিছে, এইখন অসমৰ কাৰণে কাম কৰিবলৈ চান্স নাপালোঁ। চান্স দিয়া নহ'ল, এতিয়াও চান্স আছিলে, নিদিয়ে, সেইটো জানো। কিন্তু কি উদ্দেশ্যত শিক্ষা সংসদৰ কাম কাজত হস্তক্ষেপ আৰম্ভ কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে?
সেবা জেনৰ কাৰ্যকাল অন্ত পৰিব 2021 মাৰ্চত আৰু সেইবাবেই প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদ মূৰত লৈ ৰমেশ চান্দ জেনৰ নতুন পৰিকল্পনা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি আৰু স্কুটি বিতৰণক কেন্দ্ৰ কৰিও সংঘাত হৈছিল সেৱা আৰু শিক্ষা সংসদৰ মাজত এই সংঘাত সৃষ্টিত ৰমেশ চান্দ জেনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰো অভিযোগ উঠিছে তেওঁলোকে এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'লে যে আমাৰ কাউন্সিলৰ যোগ্যতা নাই গতিকে বেলেগ এটা অৰ্গেনাইজেশ্যনক এই কামৰ দায়িত্ব দিব লাগে এই বুলি সেৱাৰ পৰ্টেলত আমাৰ এডমিশ্যনৰ কথা যাবলৈ দিলে যে এডমিশ্যনটো সেৱাৰ পৰ্টেলত সেইটো এটা আৰম্ভ হ'ল কাঢ়ি নি তাক দিবলৈ লৈছে আটাইবোৰ নিউ এডুকেশ্যন পলিচিত 9, 10, 11, 12 এটা বোৰ্ড হ'ব আৰু সেই বোৰ্ডখন ৰমেশ চন্দ্ৰ জৈনক লাগে মন কৰিবলগীয়া যে ৰমেশ চান্দ জেনৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিতে শেহতীয়াকৈ শিক্ষা সংসদৰ 31টা কনিষ্ঠ সহায়কৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে কিন্তু শিক্ষা সংসদৰ সদস্য জেনক এই নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দায়িত্ব দিয়াৰ আঁৰত কাৰ চক্ৰান্ত আছিল এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে আমি আগতে ক'ব পাৰিলোহেঁতেন যে তোমাৰ এনকুৱাৰী আমি নামানো কিন্তু নাই কোৱা সেইটো আমি জানো যে এইটো ভুল হৈছে ৱেডাৰ ৰমেশ জৈন কেন এনকুৱাৰী অৰ নট উই উইল গো টু ফৰ ডেট RC জৈন ইজ এ মেম্বাৰ অফ আৱাৰ কাউন্সিল এ কাউন্সিল মেম্বাৰ কেনট এনকুৱাৰী এগেইনষ্ট হিজ অ'ন কাউন্সিল মই কৈছোঁ যে অবৈধ তেওঁৰ ৰিপৰ্টটো অবৈধ গভৰ্ণমেণ্টে দিয়াটোৱেতো ভুল কৰিলে দিব নালাগিছিলে আগতো ছেক্ৰেটাৰীক দি দিলে আগৰ গভৰ্ণমেণ্টে ছেক্ৰেটাৰীক দি দিলে আপোনাৰ গভৰ্ণমেণ্টৰ কথা কৈ আছে আপোনাৰ গভৰ্ণমেণ্ট এনেকুৱা গভৰ্ণমেণ্ট মোৰ ছেক্ৰেটাৰীক মোৰ ওপৰত এনকুৱাৰী কৰিবলৈ দি দিয়ে কি কৰিব এতিয়া শিক্ষা সংসদৰ নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ আহ্বান নথকাৰ কথা প্ৰকাশ কৰি ৰমেশ চান্দ জেনৰ কাম কাজক মুকলি সমালোচনা দয়ানন্দ বৰগোহাঁইৰ 17 চনত প্ৰভিন্সিয়েলাইজেশ্যন যিটো এক্ট হৈছে প্ৰভিন্সিয়েলাইজেশ্যন এক্টটো এই এক্টখন জৈনে বনাইছে আৰু এজন অফিচাৰ লগত আছে কোনো বাকী অফিচাৰ লগত নাই এনেকুৱাকৈ বনাই দিলে এতিয়া ভেঞ্চাৰ স্কুল নহয় 17 বছৰ 18 বছৰ 20 বছৰ কাম কৰি থকা মানুহবোৰৰ কি যুক্তি জানে 14, 15, 16 মানে 10 কিমানজনকে ষ্টুডেণ্ট থাকিব লাগিব কোনোবা এটা বছৰত এজন ষ্টুডেণ্ট কম সেইখন বাদ দিছে ন' প্ৰভিন্সিয়েলে এতিয়া প্ৰশ্ন উঠিছে দিছপুৰৰ কোন প্ৰভাৱশালী মন্ত্ৰীৰ আশীৰ্বাদত শিক্ষা সংসদৰ প্ৰতিটো কাম কাজত হস্তক্ষেপ আৰম্ভ কৰিছে সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জেনে তুফামুদৰ ৰাজনীতিক পাকৈত খেলুৱৈ ৰমেশ চান্দ জেন কাৰ আঙুলিৰ ঠাৰত নাচিছে এই প্ৰশ্ন এতিয়া শিক্ষা সংসদৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ মুখে মুখে ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম